নমস্কাৰ, মই জিন্তু। মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ অসমত বহুকেইটা বৰ ঘটনা সংঘটিত হৈ যায়। সনাতন ডেকা, পৰাগজ্যোতি নেওগ, দেৱাশিষ গগৈ, ঋতুপৰ্ণ পেগুৰ দৰে বহুকেইজন অসমীয়াই অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হয়। এইবাৰ পুনৰ 19 তাৰিখ 6 মাহ 2020 শুক্ৰবাৰে ডিব্ৰুগড় জিলাৰ দেৱানবাৰী যুৱক সৌৰভ দাসক লেজাই ৰহিমউদ্দিন আলী নামৰ ব্যক্তিজনৰ ঘৰলৈ মাতি আনি পৰিকল্পিতভাৱে হত্যা কৰি ওচৰৰে চেঁচানৈত উটুৱাই দিয়ে। লগতে এটা লোমহৰ্ষক ধৰ্ষণকাণ্ডও সংঘটিত হৈ যায়। উক্ত ঘটনাকেইটা দল সংগঠনৰ লগতে স্থানীয় ৰাইজে উচিত তদন্ত লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাটো বিচাৰিছে। এতিয়া আহোঁ মূল কথাটোলৈ। আমি বাৰু কোন দিশে ধাৱমান হৈছোঁ? যিমানেই শিক্ষিত আধুনিক হৈ গৈ আছোঁ, মানৱতাবোধ প্ৰমূল্যবোধ সকলো পাহৰিছোঁ। সভ্যতাৰ শীৰ্ষবিন্দুত থাকিও এয়া এক চৰম বিফলতা নহয়নে? আমাৰ মনোবৃত্তি বৰ্তমান কেনেকুৱা বাৰু? বহুতে এনেবোৰ ঘটনাৰ জৰিয়তে সাম্প্ৰদায়িক ৰহণ সানিবলৈ চেষ্টা কৰে। অপৰাধী সি যি জাতৰেই নহওক কিয়। আজিৰ যুগত মানুহৰ মূল্য শাস্ত্ৰতকৈ কম। সৰু কথাতে এজন মানুহক মাৰিবলৈ সেই একেই জাতৰে হৃদয়হীন মানুহবোৰে অলপো কুণ্ঠাবোধ নকৰে। সেয়েহে জুবিন দাই গোৱা মৃত্যু এতিয়া সুলভ, মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সহজ, সেই বাক্যকেইটাই বাৰে প্ৰতি মনলৈ আহে। এতিয়া ৰেপ মাৰ্ডাৰ এনেই যেন সহজ। এই ভ্ৰষ্টাচাৰী সমাজখন এতিয়া যে ভ্ৰষ্টাচাৰমুক্ত হ'ব, মোৰ দৰে বহুতে চাগে আশা কৰে। আমাৰ সমাজ ব্যৱস্থা, আমাৰ মনোবৃত্তি, আমাৰ উচিত শিক্ষাই আমাৰ সমাজত থকা কেৰুণসমূহ দূৰ কৰি প্ৰকৃতাৰ্থত মানুহ গঢ় দিব পাৰিলেহে এই দুৰ্নীতি ভ্ৰষ্টাচাৰসমূহ আঁতৰ কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। আপোনালোকে ল'ৰা ছোৱালীক ডাঙৰ মানুহ নহয়, ভাল মানুহ হ'বলৈ শিকাওক। তেতিয়াহে সমাজখন দেশখন সুস্থ সবল হ'ব। শেষত সকলো মৃতকৰ সদগতি কামনা কৰিলোঁ। ধন্যবাদ।